নমস্কাৰ হাই বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোবিলাক ভালে আছে পুনৰবাৰ স্বাগতম জনাইছো মোৰ নতুন ইউটিউব চেনেল জিজ্ঞাস কুমাৰ ব্লগলৈ আজি আমি আহিছো ফুড চেলেঞ্জৰ ওপৰত মোৰ লগত আছে মোৰ মৰমৰ ভণ্টি পৰি আমি আজি লৈছো ইয়াতে মেগি 4টা দুটা ভগাই লৈছো কণী 4টা দুটা ভগাই লৈছো লগতে আমি চিপছ লৈছো 4টা আমি দুটা ভগাই লৈছো গতিকে আমি আজি এই চেলেঞ্জটো আমি আৰম্ভ কৰিছো পিছে আৰম্ভ কৰোঁ এয়া আছিলে আমাৰ আজিৰ ফুড চেলেঞ্জ যিটো আমি ভাজবাৰৰ কাৰণে আহিছোঁ আপোনালোকক কৈছোঁৱে ইমান পাৰ কমকৈ লৈছোঁ নেক্সট আপোনালোকে কেনেকুৱা ধৰণৰ আমাৰ পৰা ফুড চেলেঞ্জ বিচাৰে আপোনালোকে মোক কমেণ্ট কৰি জনাব আশা কৰোঁ আমাক মোৰ ভণ্টি আৰু মোক আগুৱাই নিব আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে ক'ব কেনেকুৱা লাগে আৰু পাৰ্মিশ্যন নেক্সটৰ পৰা আমি যোনটো হাৰিম আমি পানিছমেণ্টৰ ব্যৱস্থা কৰিম যদিহে আপোনালোকে আমাক কমেণ্ট বক্সত জনায় কেনেকুৱা পানিছমেণ্ট দিব লাগে গতিকে এয়াই আছিল আমাৰ ভিডিঅ'